अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुहू नहमदुहु व नुसल्ली अला रसूलिहिल करीम अम्मा बाद। ইছলামে এটা ক্ষেত্ৰত বহুতো গুৰুত্ব দিছে, যেটো হৈছে পাক পবিত্ৰ। পাক পবিত্ৰটোত ইছলামে বহুতো গুৰুত্ব দিছে, কাৰণ আপুনি যেতিয়া আল্লাহৰ ইবাদত কৰে, নামাজ পঢ়ে বা কোৰাণ তিলাৱত কৰে, তাৰ কাৰণে জৰুৰী পাক পবিত্ৰ হোৱাটো। আপুনি লাগিলে যিকোনো নামাজে নপঢ়ক কিয়, লাগিলে ফৰজে হওক, সুন্নতে হওক, ৱাজিবে হওক, নফলে হওক, আপোনাৰ কাৰণে জৰুৰী শৰীৰ পাক হোৱাটো। ইছলামে পাক পবিত্ৰটোত বহুতো গুৰুত্ব দিছে। হাদিছ শৰীফত আহিছে আত-তুহুৰু শাতৰুল ঈমান, পাক পবিত্ৰ ঈমানৰ এটা অংশ বুলি কৈছে। আকৌ আল্লাহ তাআলাই কৈছে কোৰাণ মজিদত, ইন্নাল্লাহা ইউহিব্বুত তাওৱাবিন ওয়া ইউহিব্বুল মুতাতাহহিৰিন, নিশ্চয় আল্লাহ তাআলাই তওবা কৰণেৱালাসকলক পছন্দ কৰে আৰু আল্লাহ তাআলাই পাক পবিত্ৰ থকা সকলক পছন্দ কৰে। গতিকে আমি পাক পবিত্ৰ হোৱাটোত বহুতো গুৰুত্ব দিব লাগে। বহুতো লোকে এইটো ক্ষেত্ৰত ইমান গুৰুত্ব নিদিয়ে। গতিকে আমি কেনেকৈ গোসল কৰিলে, কেনেকৈ গা ধুলে আমি সহি আৰু শুদ্ধ হিচাপে পাক হ'ব পাৰোঁ, পবিত্ৰ হ'ব পাৰোঁ, সেইটো আমাৰ জনাটো বহুত জৰুৰী। যদি আপোনাৰ গা ধোৱাটো, গোসল কৰাটো সহি আৰু শুদ্ধ নহ'ল, আপুনি যদি নাপাক হৈ থাকিলে, আপুনি তাৰপিছত লাগিলে যিমানেই ভালকৈ উজু নকৰক কিয়, নামাজ যদি পঢ়ে আপোনাৰ নামাজটো কবুল নহ'ব, কাৰণ আপোনাৰ শৰীৰটোৱে পাক হোৱা নাই। গতিকে আমি গোসল কৰাটো বা গা ধোৱাৰ পদ্ধতিবোৰ ভালদৰে জানি ল'ব লাগে। গা ধোৱা মানুহে দুই কাৰণে গা ধুৱে। এটা হৈছে আপোনাৰ আপুনি কোনো নাপাক হোৱা নাই, আপোনাৰ ওপৰত গোসল ফৰজ হোৱা নাই, আপোনাৰ গৰমৰ কাৰণে বা লেতেৰাৰ কাৰণে, পৰিষ্কাৰ হ'বৰ কাৰণে আপুনি গা ধুইছে। তেনেকুৱা ক্ষেত্ৰত আপুনি যিকোনো প্ৰকাৰে গা ধুলে আপুনি চাফা হৈ গ'ল, তাৰপিছত আপুনি নামাজ আৰু কোৰাণ পঢ়িব পাৰে, আল্লাহৰ ইবাদত কৰিব পাৰে। আৰু এটা হৈছে আপোনাৰ ওপৰত গোসল ফৰজ গোসলটো কেনেকৈ কৰিলে আপুনি পাক হ'ব, কাৰণ আপুনি নাপাক হৈ আছে, নাপাক হোৱাৰ কাৰণে আপোনাৰ ওপৰত গোসল ফৰজ হ'ল। এতিয়া আপুনি কেনেধৰণৰ গোসল কৰিলে আপুনি পাক হ'ব আৰু পৰিষ্কাৰ হ'ব। গোসলৰ সুন্নতি নিয়ম হৈছে, সুন্নতৰ পদ্ধতি হৈছে, সৰ্বপ্ৰথম আপুনি দুইখন হাত সৰু গাঁঠিলৈকে ধুব লাগে। তাৰ পাছত আপুনি লজ্জাস্থান অৰ্থাৎ পেচাবৰ ৰাস্তা আপুনি ভালকৈ পৰিষ্কাৰ কৰি ল'ব লাগে। 3 নম্বৰত হৈছে আপোনাৰ যদি শৰীৰৰ কিছুমান অংশত, শৰীৰৰ কোনোবা অংশত যদি আপোনাৰ নাপাক লাগি থাকে, নাপাক বস্তু লাগি থাকে, সেইখিনি জেগা ভালকৈ পৰিষ্কাৰ কৰি ধুই ল'ব লাগে। তাৰ পাছত হৈছে আপোনাৰ সম্পূৰ্ণ মুকম্মল উজু কৰা। আমি যেনেকৈ উজু কৰোঁ নামাজ পঢ়াৰ কাৰণে, ঠিক তেনেকৈ গা ধোৱাৰ আগত উজু কৰাটো সুন্নত হয়। আৰু উজু কৰোঁতে এইটো কথা লক্ষ্য কৰিব লাগিব, আপুনি যেতিয়া কুলকুলি কৰিব আৰু নাকত পানী দিব, এইটো তাত ভালকৈ লক্ষ্য ৰাখিব লাগিব, যাতে ভালদৰে আপুনি কুলকুলি কৰে আৰু ভালদৰে যাতে নাকত পানী দিয়ে। কাৰণ উজুৰ কাৰণে হয়তো কুল্লি কৰা আৰু নাকত পানী দিয়াটো সুন্নত হ'ব পাৰে, কিন্তু গোসলৰ কাৰণে কুল্লি কৰা আৰু নাকত পানী দিয়াটো ফৰজ হয়। আপুনি যদি ভালদৰে কুল্লি নকৰে আৰু নাকত যদি পানী নিদিয়ে, তেতিয়া আপোনাৰ গোসলেই নহ'ব। গতিকে উজু কৰোঁতে নাকত পানী দিয়াটো আৰু কুল্লি কৰাটো সাৱধানেৰে ভালদৰে কৰিব লাগে। আপোনাৰ মুকম্মল উজু কৰা হৈ গ'ল। ভৰি ধোৱাৰ ক্ষেত্ৰত মাছলা আছে। ভৰি ধোৱাৰ ক্ষেত্ৰত আপোনাৰ চাব লাগিব গা ধোৱা জেগাখিনি কেনেকুৱা। আপোনাৰ যদি গা ধোৱা জেগাখিনি এনেকুৱা হয় যে তাত পানী ৰৈ যায়, পানী জমা হৈ থাকে, তেতিয়া আপুনি গা ধোৱাৰ একেবাৰে শেষত ভৰি দুখন আকৌ ধুব লাগিব। আৰু যদি আপোনাৰ গা ধোৱা জেগাখিনি এনেকুৱা হয় যে গা ধোৱা লগে লগে পানী পৰাৰ লগে লগে পানীটো বাগৰি ড্ৰেইনত পৰি যায় বা লগে লগে গা ধোৱা জেগাৰ পৰা পানীটো আঁতৰি যায়, তেতিয়া আপুনি প্ৰথম উজু কৰোঁতে ভৰি ধুলেই কাফি হৈ যাব। গা ধোৱাৰ সৰ্বশেষত আকৌ ভৰি নুধুলেও হ'ব। সম্পূৰ্ণ উজু কৰাৰ পিছত তাৰপাছত আহিলে আপোনাৰ সোঁ কান্ধাত 3 বাৰ পানী ঢালিলে, তাৰপাছত বাওঁ কান্ধাত 3 বাৰ পানী ঢালিলে, তাৰপাছত আপোনাৰ মূৰত পানী ঢালি গোটেই গাটো ভিজালে। আৰু গোটেই গাটো ভিজাওঁতে আপুনি এইটো খেয়াল ৰাখিব লাগিব, যিবোৰ অংশত জল্দি পানীটো নাযায়, জল্দি নিভিজে, যেনেকৈ আপোনাৰ কাণৰ তলত হ'ল, হাতৰ তলত, ভৰিৰ চেপত, ভৰিৰ আঙুলিবোৰৰ চেপত, এইবোৰ জেগাত সোনকালে পানীটো নালাগে। গতিকে এইবোৰ জেগা ভালদৰে ঘঁহি দিব লাগে আৰু গোটেই গাটো ভালদৰে ঘঁহিব লাগে। আৰু গোটেই গাত যেতিয়া আপুনি পানী ঢালিলে, সম্পূৰ্ণ গাটো সম্পূৰ্ণ হিচাপে ঘঁহি ভালদৰে চাবোন লগাই যেতিয়া আপুনি ধুলে, তাৰপাছত আপুনি পাক হৈ গ'ল, আপোনাৰ গোসল হৈ গ'ল। এইটো হৈছে সুন্নত তৰিকা। এইটো তৰিকাত যদি আপোনালোকে গোসল কৰে, গা ধুৱে, তেতিয়া আপোনাৰ
সম্পূৰ্ণ পাক হৈ যাব, আপুনি তাৰ পাছত নামাজ কোৰাণ পঢ়িব পাৰিব। আৰু এটা আমি লক্ষ্য ৰাখিব লাগে যে আমি য'ত গা ধুওঁ, আজিকালি টেপ হৈ গৈছে, শ্বাৱাৰ হৈ গৈছে, তাত যদি গা ধুৱে তেতিয়া কোনো কথা নাই। আৰু যদি আপোনালোকৰ ঘৰত টেপ নাই বা শ্বাৱাৰ নাই, আপুনি বাল্টি দি গা ধুৱে, এইটো কথা চাব লাগিব, লক্ষ্য কৰিব লাগিব যে বাল্টিটো আপোনাৰ পৰা ইমানখিনি দূৰত্বত ৰাখিব লাগে যে আপুনি গাত যেতিয়া পানী ঢালে, গাত পানী ঢালোতে গাৰ পানীবোৰ যাতে ছিটিকি বাল্টিত নপৰে, বা বাল্টিটো এনেকুৱা অলপ আপুনি যোনখিনি জেগাত খাৰা হৈছে সেইখিনি জেগাতকৈ বাল্টিটো অলপ ওখ থ'ব লাগে, যাতে বাল্টিত আপোনাৰ গাৰ পানীবোৰ ছিটিকি বাল্টিত নপৰে। এইটো কথা লক্ষ্য ৰাখিব লাগে। আল্লাহ তাআলা আমাক সকলোকে মাছালাবোৰ ভালকৈ বুজা তৌফিক দান কৰক। ওমা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।